हेलो गाइस नमस्ते एंड वेलकम बैक टू माय यूट्यूब चैनल और आज नतुन एटा भिडिओत आपनालोকক स्वागतम जनाइছো सो आजिर घररे ब्लॉग एटा मनसा पूजार आपनालोके देखि थाকক और बाकी एन्जॉय करक ब्लॉग আমি গৈ আছো এটা কাম কৰিব এতিয়া কাম আছে তাৰ পিছত তাৰে পৰা আহি যাম মামা ঘৰত পূজাত সো আপোনালোকে দেখি থাকক ভিডিওটো আৰু ইমান ৰ'দ দিছে আজি বাপৰে বাপ দিছে একদম বাপৰে বহুত বেছি গৰম বাহিৰত অলপ ওলাই আহিলো ঘৰত গৈ পূজা হৈ আছে সো তাৰে দেখাম সো আপোনালোকে দেখি থাকক ভিডিওটো স্কিপ নকৰিব ব্লগ ভিডিওটো দেখক আপোনালোকে তুৰে মোৰে তেতি দেমালি ওজনীৰে ৰেল খনি বুকুতে চলিছে নামনি আমাৰ গোৱালপাৰাৰ বড়ো বাজাৰ ওজনীৰে ৰেল খনি বুকুতে চলিছে নামনিৰে ধুমুহা মনতে পৰিছে এতিয়া আহিলো আমি মামা ঘৰ আৰু আহি দেখো আমাৰ আইতাই ফল মূল ঠিক কৰি আছে পূজাৰ কাৰণে এয়া দেখো তামোল আৰু আমাৰ মামাহঁতৰ তাত প্ৰত্যেক বছৰে এই পূজাটো হয় মনসা পূজাটো সো এইবাৰো হ'ব আৰু কোভিডৰ কাৰণে এইবাৰ হেনতেনকে কৰিব পৰা নাই মানুহ মাতিব পৰা নাই ঘৰৰ মানুহবিলাকে কৰি আছে মিলি সো মানে আহি আৰু বেছি মানুহ মাতিব পৰা নাই সো সেই আৰু বহুত দিন ব্লগ দিয়া নাই চেনেলত কাৰণে ভাবিলোঁ ব্লগ এটা বনাই দিওঁ মনসা পূজাৰ ঘৰৰে আপোনালোকক দেখাই আছোঁ এয়া আমাৰ আইতাই বুট আৰু মুগ ভিজাই আছে প্ৰসাদৰ কাৰণে দেখক এয়া বুট মুগ এয়া তামোল বুট মুগ এয়া টিকুটমিনি ইডাল গাছ আৰু ইয়াৰ পাতবোৰ দেখক কি টিকুটমিনি কি ধুনীয়া আৰু কোনোবা যদি জানে গছডালৰ নাম ক'ব বাকী ইফালে আৰু গছ আছে এইবোৰ চ' আৰু এইফালে খিচিৰিৰ আয়োজন হৈ আছে তো বলক সেইফালে দেখো এয়া হ'ল ৰঙালাও বিখ্যাত ৰঙালাও আৰু ইয়াতে হৈ আছে চব্জি কটা চব্জি কাটি আছে এফালে কিমান চব্জি আছে খিচিৰিৰ কাৰণে আৰু লাবৰাৰ কাৰণে আৰু ইফালে হৈ আছে পায়স ৰেডি মোৰ ফেভৰেট বস্তু হয় পায়স আৰু বাকী বনাই আছে মোৰ মায়ে পায়স চ' দেখি থাকক এয়া ডাঙৰ মামা ঘটত পানী লৈ আছে পূজাৰ কাৰণে আৰু এয়া আমাৰ নদী পাৰ কাছাৰী ঘাট দেখক পানী লৈ আছে আৰু পানী লৈ আমি যাম ঘৰত এই গৰমত নদীত গৈছিলোঁ ঘটৰ পানী আনিব আৰু পানী আনিলোঁ চ' নাহল পানী বাকী কিবা নিয়ম কৰি আছে এইখিনি নিয়ম হোৱাৰ পিছত পূজা আৰম্ভ হ'বহি অলপ পিছত মানে বামুণ অহাতে অলপ দেৰি হ'ব বেছি মানুহ মতা নাই মানে ঘৰৰে কাৰণ কৰোণাৰ কাৰণে একো কৰিব নোৱাৰোঁ ইমান ডাঙৰকৈ চ' সেইটোৱে আৰু বাকী সেয়ে বহি আছোঁ বঢ়িয়াকৈ আমি কাপোৰ চাপোৰ পিন্ধি একদম ৰেডি পূৰা পূজা দিবৰ কাৰণে এয়া সঞ্জীৱ আমি ৰেডি কেনে দেখছে বাকী মোক ভাল দেখা গৈছে না এয়া হৈ আছে পূজা মামা পূজা কৰি আছে কি খাজ খাজ কই পাতে মন বলিয়া করে কুলি মাতে তোমারে যে আজি রাগে নিয়রত রং খানে শিলমরে গধুলি নামিয়া কুলি শিলমরে গধুলি নামিয়া কুলি পাখি পাখি মন পাখি লগা মোর মন পাখি মেলি আমি এতিয়া নদীত গৈ আছোঁ ভাহাব ঘৰটো আৰু এইফালে আমাৰ পণ্ডিত এটা পণ্ডিত গোটেইকেইটা এইফালে সৰু সৰু পোৱালীকেইটা জ্বলি আছে বাকী সঞ্জীৱ আগে আগে আৰু সেই সৰু বাচ্চাবোৰ আগে আগে সেইগিলা বাকী মামা স্মৃতি ঈশা জুৰি
খোজকাঢ়ি যাই আছোঁ আৰু ঠেং এই যে পুৰি যাই আছে। বাকী সৈন্য বাহিনী মোৰ মনতে পৰিছে উজনিৰে ৰেলখনি বুকু আহিলোঁ কাছাৰী ঘাট, ইয়াতে নদীৰ পাৰত ভৰাবলৈ আৰু ভৰা হৈ গ'ল। আৰু বাকী আমাৰ এইবোৰ মানুহবোৰ আৰু একদম আল্টিমেট ভিউ হৈ আছে পিছৰ পিনে, আপোনালোকক দেখাই আছোঁ, দেখি থাকক। আৰু এইবাৰ আমাৰ সেই দোস্ত আমাৰ পাল্টান বাকী হৈ গ'ল, এতিয়া যাম আমি।